নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কল্পনা বৈশ্যই আজি আন এটি নতুন ৰেচিপিৰ সৈতে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজিৰ ৰেচিপিটো হৈছে মোৰ জাহাজী কলৰ। তাৰ বাবে মই কিছুমান উপকৰণ লৈছোঁ। সেইকেইটা হ'ল 4টা জাহাজী কল লৈছোঁ, অকণমান কৰ্দৈ টেঙাৰ আচাৰ লৈছোঁ, অকণমান দৈ লৈছোঁ, এটা পিঁয়াজ, কেইফুটামান নহৰু, আদা এটুকুৰ, 4টামান জলকীয়া লৈছোঁ, কাজু বাদাম কেইটামান লৈছোঁ আৰু সৰিয়হ আৰু জিৰা অলপ লৈছোঁ। সেইখিনি মই পেষ্ট কৰি ল'ম, তাৰপিছত ৰেচিপিটো আৰম্ভ। এয়া মই পুৰি লোৱা কলখিনি এনেকৈ কাটি লৈছোঁ আৰু পেষ্টটো ৰেডি কৰি লৈছোঁ। এতিয়া মই ৰেচিপিটো আৰম্ভ কৰিম। এয়া মই কেৰাহী বহাই দিছোঁ, গেছটো জ্বলাই দিলোঁ। কেৰাহী গৰম হৈ গ'ল, ৰিফাইন তেল দিলোঁ। তেলখিনিও গৰম হ'ল, কেইটামান মই কালজিৰা দিছোঁ ইয়াত। এবাৰ মই মছলাৰ মিশ্ৰণখিনি দি দিলোঁ। এইখিনি অলপ ভাজি লওঁ। আমি এনেকৈ মাজে মাজে খাওঁ। এইখিনি মোৰ অলপ ভাজি হৈ গ'ল। ইয়াত মই সোৱাদ অনুসৰি নিমখ দিলোঁ। হালধি দিলোঁ। মই গোটেইখিনি মিক্স কৰি দিলোঁ। পানীখিনি দি দিলোঁ। এইবাৰ মই কলখিনি ঢালি দিলোঁ। ৰঙৰ কাৰণে মই অকণমান জলকীয়া গুড়া দিলোঁ। এইখিনিও মিক্স কৰি দিলোঁ। মই জুইখিনি অলপ কমাই দি অলপ 20 মিনিটমান সময় উতলিবলৈ দিম। এয়া চাওকচোন ইমান ধুনীয়া ৰং হৈছে। এই জাহাজী কলৰ আঞ্জাখন হৈ গ'ল। কলখিনিটো পুৰাই আছিল, আধা সিজা আছিল, এতিয়া গোটেইখিনি সিজিলে। চাওকচোন এতিয়া সম্পূৰ্ণকৈ সিজি গৈছে। এয়া খুব সহজতে আঞ্জাখন হৈ গ'ল। খুব কম সময়ৰ ভিতৰতে হয়। কম সময়তে বেছিকৈ সোৱাদ লগা এই মোৰ জাহাজী কলৰ আঞ্জাখন। এইটো অপশ্যনেল হয়, মই অকণমান মান ধনিয়া দি দিছোঁ, নিদিলেও হয়, মই অলপ দিলোঁ। মোৰ হৈ গ'ল। বন্ধু বান্ধৱীসকল, এয়া আমাৰ ৰেচিপিটো আজি হৈ গ'ল। ৰেচিপিটো চাই সকলোৱে বোধ কৰোঁ ভাল পাব। কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিলে আমাৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব।